স্বাগতম জনাইছোঁ আৰু আজি আমি বহুত দিন হ'ল ৰেচিপি ভিডিঅ' আপোনালোকলৈ মাত্ৰ দিয়া নাই সেই ভাবিছোঁ আজি এটা ৰেচিপি দিম ৰেচিপিটো হৈছে জিলমিল শাকৰ ৰেচিপি আমাৰ ইফালে এইটো জিলমিল শাক বুলি কয় অন্যফালে কি কয় নাজানো এইটো জিলমিল শাক মাছৰ সৈতে খাবলৈ খুব ভাল লাগে আৰু আমাৰ ইয়াত খেতি কৰিছে পিঁয়াজ ৰোৱা হৈছিলে তাতে জিলমিল শাক গজিছে আৰু মাছৰ সৈতে খাবলৈ ভাল লাগে কাৰণে আজি মাছৰ সৈতে বনাম আৰু আপোনালোককো দেখাম পটককৈ আপোনালোকক আমাৰ শাকনি বাৰীখন দেখাম বুলি ভাবিছোঁ এইবোৰ শাক দেউতাই কৰিছে আৰু এইবোৰ ভেন্দি আৰু লেচেৰা মাহ কৰিছে আৰু এইফালে পানীলাও এইফালে পিঁয়াজ লগাইছোঁ আৰু আছে ৰঙালাও আছে সেইফালে ৰঙালাও বিলাহী কৰা হৈছে আৰু বহুতো বস্তু কৰা আছে দেউতাই কৰিছে আমি খালি অকণ লাগিহে দিছোঁ এইবিলাক বস্তু দেউতাই কৰিছে এইবোৰ ভেন্দি শাক আছে লাই শাক ফুলিছে আৰু ইফালে ধুনীয়া জাতিলাও লগাইছে এইবোৰে আমাৰ খেতি আৰু এয়া মানুহজনে আকৌ পিঁয়াজ ৰুবৰ কাৰণে মাটিবোৰ ঠিক কৰি আছে পিঁয়াজ ৰুব লগা আছে জিলমিল শাক চিগা হৈ গ'ল আৰু ৰেচিপিটোৰ কাৰণে বাকী বস্তুখিনি যোগাৰ কৰি লওঁ মিষ্টাৰক এই পুখুৰীতে মাছ এটা ধৰিব দিছোঁ ৰেচিপিটোৰ বাবে আজিৰ ৰেচিপিটো বাহিৰৰ জুহালতে বনাম এতিয়া জুইডাল মই ধৰি লৈছোঁ চৌকাত আৰু এতিয়া কেৰাহীটো পাতি দিম মাছৰ তৰকাৰীটো বনাবৰ কাৰণে আমি এতিয়া বস্তুকেইটা এনেকৈ ৰেডি কৰি লৈছোঁ জিলমিল শাকে কাটি লৈছোঁ আলু যিসকলে আলু খাই ভাল পায় তেওঁলোকে খাব পাৰে নিদিলেও হয় দিব পাৰিব এনেকৈ মিহিমিহি কাটি লৈছোঁ এয়া পিঁয়াজ ডাঙৰ বিলাহী দুটা কাটি লৈছোঁ এয়া মাছত নিমখ হালধি সানি লৈছোঁ কেৰাহী গৰম হৈ গ'ল আৰু ইয়াত দিম এতিয়া তেল মাছখিনি ভাজি ল'বৰ কাৰণে তেলখিনি গৰম হৈ গ'ল আৰু ইয়াতে মাছ ভাজি ল'ম এয়া মাছ ভাজা প্ৰায় হৈ গৈছে এতিয়া মাছ ভজা তেলখিনিতে কেইটামান দিম পাঁচফোৰণকেইটা ফুটিছে আৰু এতিয়া দিম এতিয়া পিঁয়াজ পিঁয়াজখিনি ভাজা হৈ গ'ল আৰু এতিয়া দিম আলু আলুখিনি অকণমান ভাজি ল'লোঁ আৰু এতিয়া দিম ইয়াতে জিলমিল আৰু বিলাহী ইয়াতে এতিয়া দিম সোৱাদ অনুসৰি নিমখ আৰু হালধি
এইখিনি ঢাকি দিম। এতিয়া অকণমান লৰাই দিওঁ। বিলাহীখিনি গলিবলৈ আৰম্ভ কৰিছে। আলু অকণমান সিজিছে আৰু অকণমান সিজিবলৈ দি ইয়াতে পানী দিম। এতিয়া আমাৰ এইখিনি ভাজা হৈ গ'ল। এতিয়া আমি এতিয়া দিম গৰম পানী। অকণমান লৰাই দি পেলাই ঢাকি দিম। তৰকাৰীটো উতলিব লৈছে। এতিয়া ইয়াতে মাছ দিম। এতিয়া মাছখিনি দিয়া হৈ গ'ল আৰু এইখিনি এতিয়া উতলিবলৈ দিম। 10 মিনিটমান সময় ভালদৰে উতলিবলৈ দিলোঁ আৰু এয়া আমাৰ যি তৰকাৰী ৰেডি হৈ গ'ল। এনেধৰণে আপোনালোকেও বনাই চাব পাৰে, খাবলৈ ভাল লগা হয়। আৰু আজি যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।